प्रथमे আজি ফিলিচিয়েশ্যন প্ৰগ্ৰামত মোৰ লগত থিয় হৈ থকা মাননীয় ভাইচ চেয়াৰমেন সকলো নিউলি ইলেক্টেড মেম্বাৰ্ছ লগতে এই লাহিন বিজেপি মণ্ডলৰ সভাপতিৰ লগতে সকলো কাৰ্যকৰ্তাসকল আজিৰ দিনত যিটো এই ফিলিচিয়েশ্যন প্ৰগ্ৰামত আমাক আদৰণি জনাইছে আমি খুব আনন্দিত হলেও এটা কথা ক'ব লাগিব আগতে আজি আমাক এই ইয়াৰ লোকে যোনে আনিছে এই হৈ গ'ল আমাৰ কাৰিমনাম ওচৰ সাংসদ ডক্টৰ ধুলাৰং তেখেতক আমি পোনপ্ৰথমে ধন্যবাদ দিব লাগিব ইয়াৰ লগতে আমাৰ আছে বিধায়ক গৌৰসিং মোহাং তেখেতক আমি থেংকছ দিব লাগিব আৰু লগতে আমাৰ লোকেল যিটো নেকি ইএম ডাঙৰীয়া আছে বিলিমন ফাগলাৰী তেখেতকো আমি আমাৰ ফালৰ পৰা থেংকছ দিব লাগিব মই বিশেষ এনেকুৱা ক'ব নাযাওঁ আহি থকা দিনবিলাকত আমি সবকে লৈ পেলাই যিটো নেকি আমাৰ টাউন কমিটিৰ অভিযোগ আছে আমি এইবিলাক চাই কিনি আমি যিমান পাৰোঁ য'ত নেকি বানপানীৰ প্ৰব্লেম হয় য'ত নেকি ইলেক্ট্ৰিচিটিবিলাকত অলপ মানে কিবা হৈ আছে ৰাস্তা ঘাটবিলাক ঠিক হোৱা নাই ইৰিগেশ্যন চিষ্টেমবিলাক ঠিক হোৱা নাই আমি যিমান পাৰোঁ এইটো একেলগে টিম হৈ পেলাই আমি কাম কৰিম লগতে আগত যিবিলাক কমিটিত মানুহ আছিলে আমি সিহঁতকো একেলগে লৈ পেলাই আহি থকা দিনবিলাকক সিহঁতকো লৈ একেলগে লৈ পেলাই কাম কৰি যাম বুলি আজি মই মানে কৈ দিম এই কমিটিৰ এডহক কমিটি নে পূৰ্ণাংগ এডহক কমিটি হয় গভৰ্ণমেণ্ট এছে ৰুল হিচাপত যিমান লোকে যায় আমি ইমান লোকে কাম কৰি যাম বুলি ভাবিছোঁ প্ৰথমে আজি ফিলিচিয়েশ্যন প্ৰগ্ৰামত মোৰ লগত থিয় হৈ থকা মাননীয় ভাইচ চেয়াৰমেন সকলো নিউলি ইলেক্টেড মেম্বাৰ্ছ লগতে এই লাহিন বিজেপি মণ্ডলৰ সভাপতিৰ লগতে সকলো কাৰ্যকৰ্তাসকল আজিৰ দিনত যিটো এই ফিলিচিয়েশ্যন প্ৰগ্ৰামত আমাক আদৰণি জনাইছে আমি খুব আনন্দিত হলেও এটা কথা ক'ব লাগিব আগতে আজি আমাক এই ইয়াৰ লোকে যোনে আনিছে এই হৈ গ'ল আমাৰ কাৰিমনাম ওচৰ সাংসদ ডক্টৰ ধুলাৰং তেখেতক আমি পোনপ্ৰথমে ধন্যবাদ দিব লাগিব ইয়াৰ লগতে আমাৰ আছে বিধায়ক গৌৰসিং মোহাং তেখেতক আমি থেংকছ দিব লাগিব আৰু লগতে আমাৰ লোকেল যিটো নেকি ইএম ডাঙৰীয়া আছে বিলিমন ফাগলাৰী তেখেতকো আমি আমাৰ ফালৰ পৰা থেংকছ দিব লাগিব মই বিশেষ এনেকুৱা ক'ব নাযাওঁ আহি থকা দিনবিলাকত আমি সবকে লৈ পেলাই যিটো নেকি আমাৰ টাউন কমিটিৰ অভিযোগ আছে আমি এইবিলাক চাই কিনি আমি যিমান পাৰোঁ য'ত নেকি বানপানীৰ প্ৰব্লেম হয় য'ত নেকি ইলেক্ট্ৰিচিটিবিলাকত অলপ মানে কিবা হৈ আছে ৰাস্তা ঘাটবিলাক ঠিক হোৱা নাই ইৰিগেশ্যন চিষ্টেমবিলাক ঠিক হোৱা নাই আমি যিমান পাৰোঁ এইটো একেলগে টিম হৈ পেলাই আমি কাম কৰিম লগতে আগত যিবিলাক কমিটিত মানুহ আছিলে আমি সিহঁতকো একেলগে লৈ পেলাই আহি থকা দিনবিলাকক সিহঁতকো লৈ একেলগে লৈ পেলাই কাম কৰি যাম বুলি আজি মই মানে কৈ দিম এই কমিটিৰ এডহক কমিটি নে পূৰ্ণাংগ এডহক কমিটি হয় গভৰ্ণমেণ্ট এছে ৰুল হিচাপত যিমান লোকে যায় আমি ইমান লোকে কাম কৰি যাম বুলি ভাবিছোঁ